হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই আনুশ্ৰী আৰু মই আপোনালোক চবকে মোৰ অনুষ্ঠানৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 14 অক্টোবৰ আৰু মহালয়া হয়। তো মোৰ ফালৰ পৰা সকলোকে শুভ মহালয়া। দুৰ্গা পূজা আহিলে আৰু এসপ্তাহ মাত্ৰ আছে আৰু কালি হৈছে 15 অক্টোবৰ আৰু কালি হৈছে মোৰ ভাইটিৰ বাৰ্থডে। তো মানে এইবাৰ ফাৰ্ষ্ট এনেকুৱা হৈছে যে সি ঘৰত নাই, যিহেতু মই ভিডিঅ' দিছোঁ যে তাই সি শিলচৰত এডমিশ্যন লৈছে আৰু সি তাতে আছিলে। 15 ডেইজ হৈ গৈছে আৰু এতিয়া পূজাৰ বন্ধৰ কাৰণে মানে সিহঁতে ষ্টুডেণ্টে মিলাই অকণমান আগতীয়াকৈ আহি আছে। তো সি মানে আজি ৰাতি মানে এতিয়া সি ট্ৰেইনত আছে, বৰ্তমান ট্ৰেইনত আছে, কাৰণ এতিয়া সময় হৈছে 6:26 আৰু সি ট্ৰেইনত আছে। তাৰ ট্ৰেইনটো গুৱাহাটীত আহি সোমোৱাৰ কথা ৰাতি 8:30 মানত। তো তাৰ পৰা সি ট্ৰেইন লৈ ঘৰ আহোঁতে মানে ৰাতি 15 অক্টোবৰ হৈ যাব আৰু। তো সেইকাৰণে মই দেউতাক কৈছোঁ তাক নক'বৰ কাৰণে। মই মানে এটা কেক লৈ যাম। মই এতিয়া তেজপুৰত আছোঁ, তো বিশাল আহিব, মই তাৰ লগত যাম, এটা কেক লৈ যাম আৰু মানে ফাৰ্ষ্ট আমাৰ ঘৰত ফাৰ্ষ্ট এইটো হ'ব যে ৰাতি 12টা বজাৰ পিছত মানে কেক কটোৱা হ'ব। তো সি এতিয়া কোনটো ট্ৰেইন পায় তাৰ কোনো গেৰেণ্টি নাই, কাৰণ তাৰ ট্ৰেইনটো অলৰেডি লেট আছে। তো কোনটো ট্ৰেইন পাব কোনো গেৰেণ্টি নাই। 8টা বজাত এটা ট্ৰেইন আছে, সেইটো যদি পায় সি 12টা মানত আহি ঘৰ সোমাব, আৰু যদি সেইটো নাপায় তো তাৰ ঘৰ সোমাওঁতে ৰাতি 3টা বাজিব, দেউতা যাব আনিবৰ কাৰণে। তো তেতিয়াই কেকটো কটাম। তো মই ভাবিছোঁ তাৰ বাৰ্থডেটো যিহেতু আমাৰ কাৰণে স্পেচিয়েল হয়, কাৰণ সি নাছিলে আৰু আজিৰ ডেটতে আহি আছে সি বাৰ্থডেৰ দিনা। তো কি কৰোঁ নকৰোঁ মই দেখুৱাই থাকিম, লগতে থাকিব, চাই থাকিব। আশা কৰিছোঁ ভালে পাব চাই। তো এতিয়া আমি কেক ল'বৰ কাৰণে আহিছোঁ ইয়াত, একেবাৰে ইয়াৰ পৰা লৈ যাম কেক যিহেতু ক'লোঁ। তো ইয়াত বিশাল আগতে চাইছিলে, বহুত ধৰণৰ ভেৰাইটিজ আছে কেকৰ। চাওঁ কোনটো লওঁ ইয়াৰ পৰা। তো এইটো বেকাৰীটো আছে আপোনাৰ লা গ্ৰীণ কেফে, যোনটো আছে তাৰ একেবাৰে অপ'জিটত আছে। ইয়াত শালিনীজ কেক এণ্ড বেক বুলি নাম হয় শ্বপটোৰ। বহুত ধৰণৰ ভেৰাইটিজ আছে কেকৰ, বহুত ধৰণৰ, আৰু আগৰ পৰা অৰ্ডাৰ দিলেও পোৱা যায় তাত। এতিয়া আমি ওলালোঁ আৰু ত্ৰিবেণী ফালে হৈ আহিছোঁ, কাৰণ ত্ৰিবেণী যোনটো চিনেমা হলটো আছিলে এইটো পূৰা একেবাৰে চেঞ্জ কৰিছে। এতিয়া বেলেগ এটা নতুন শ্বপিং মল খুলিছে, বাজাৰ কলকাতা বুলি। তো 2 দিন মানে হৈছে খোলা। তো ভাবিছোঁ আজি যাওঁতে চাই যাওঁ কেনেকুৱা টাইপৰ কি বনাইছে, এদিন সোমাই চাম বুলি ভাবিলোঁ। তো এইটোৱে হয় মলটো। মই ঘৰ আহি পালোঁ আৰু কেকটো ভাবিলোঁ ফ্ৰিজত সোমাই থওঁ, আপোনালোককো দেখাই দিওঁ। এইটোৱে হয় কেক, য'ত হেপী বাৰ্থডে ভাই বুলি মই লিখিব দিছিলোঁ। তো এইটো ষ্ট্ৰবেৰী ফ্লেভাৰৰ কেক হয় আৰু এইটোৱে ভাল লাগিলে, অকণমান ইউনিক আছিলে। তো আপোনালোকে চাই থাকক, মই অকণমান ভাবিছোঁ মনত কিবা কিবি কৰিম বুলি, তো সেইটোৱে কৰি আছোঁ। আৰু এয়া মোৰ খুৰাৰ ল'ৰা, তাক মই কৈ আছোঁ অকণমান হেল্প কৰিবৰ কাৰণে, কিন্তু সি হেল্প নকৰে, সি কৈ মোবাইল চাই আছে। তো চাওঁ যিমানখিনি নিজৰ পৰা পাৰোঁ অকণমানকৈ কৰোঁ। Two hours later. তো ফাইনেলি ডেক'ৰেশ্যন হৈ গ'ল কমপ্লিট। 9:30 বাজিছে আৰু দেউতাও আহি পাই গৈছে, মই কৰিয়ে আছোঁ। আৰু এইটো চাওক কেনেকুৱা লাগিছে। মই কিন্তু আজিলৈকে এটা তাৰো এটাৰ লগত এটা লগাই পোৱা নাই, ভাইটিয়ে লগাই, মই তাৰ পৰা চাওঁ আৰু আজি নিজৰ পৰা লগাইছোঁ। তো মই বহুত হেপী যে মই ইমানখিনি কৰিব পাৰিছোঁ। এতিয়া নাজানো তাৰ কেনেকুৱা লাগে, বাট ভাল লাগিছে চাই। চাওক এটা হৈছে 1:30 বাজি পাৰ হৈ গৈছে, এতিয়া ট্ৰেইন মাত্ৰ সোমাই আছে। মানে তাৰ যোনটো ট্ৰেইন আছিলে লেট আছিলে, কিন্তু সেইটো লাষ্টত মেকআপ কৰি
15 মিনিট আগত সোমাইছিল গুৱাহাটী। এই লাচিত পায়ো গৈছে, কিন্তু লাচিতৰ লাষ্টত কি হ'ল, কামাখ্যা ষ্টেচনটো পাৰ কৰি তাত ৰখাইছে 1 ঘণ্টা, ৰঙিয়াত আকৌ ৰখাই থৈছে। লাষ্টত যোন ট্ৰেইন আহি সোমাব লাগে 11:30, সেই ট্ৰেইন আহি সোমাইছে 1:30 বজাত। তো দেউতা গুচি গৈছে তাক আনিবৰ কাৰণে, বহি আছে দেউতা। ট্ৰেইন এতিয়াও সোমোৱা নাই, মই মাত্ৰ ফোন কৰিছোঁ, ট্ৰেইন সোমোৱা নাই। তো মানে যেতিয়া ওলাব তেতিয়া দেউতাক মই কৈছোঁ ফোন কৰিবলৈ, আৰু মই মানে মানা কৰিছিলোঁ দেউতাক ক'বলৈ যে মই আহিছোঁ, কিন্তু দেউতাই মানে পটককৈ মুখৰ পৰা ওলাই গৈছে মই আহিছোঁ বুলি, কিন্তু এইবিলাক কৰা হৈছে সি গম নাপায়। তো মই এতিয়া বাকীখিনি বস্তু ৰেডি কৰিলোঁ আৰু দেখোন তাৰ ৰিয়েকশ্যনটো কি। কে আইছে? আমি আইলেও হে এত খুশি হয় না বেচারা। হ্যাপি বার্থডে টু ইউ। ঘুম পাক, ভাত ভুত খাই ঘুমাবি। উঠ উঠ উঠ, কেকটা কাট, বাবা এলে। হ্যাপি বার্থডে টু ইউ, হ্যাপি বার্থডে টু ইউ, হ্যাপি বার্থডে টু ইউ। মামুনি নাও। কেমন লাগছে? খাই দে। ডাক্তার খুলে না, খাওয়া দে তো, তুমি খাই দাও। ভাল লাগছে কেকটা? কেকটা ভাল লাগছে? তুই তো কিছু কইলি না, এগুলো সব আমি বানাই করছি। ওসব কয়ে দে, পারি কেন করতেছ? বা ভাই, উইশ করা ছাড়া যে এত কিছু করলাম, ওগুলা তোর ইয়ে লাগতেছে না? কখন থ্যাংক ইউটা কো। থ্যাংক ইউ। খাবি না তুই? তুই খাবি না? তুই তো এমন সময় খাস। এই যে খাইতেছে, খাইবো তো। ওই শরীরে বুঝে গেছে।